নমস্কাৰ বন্ধু বান্ধৱীসকল, মিথুন ৰাশি 2023 বৰ্ষ কেনেকুৱা যাব? চাকৰি, বিবাহ, ব্যৱসায়, শিক্ষা, স্বাস্থ্য আদি সকলো জানিম এইটো ভিডিঅ'ৰ জৰিয়তে। মিথুন ৰাশিৰ জাতক জাতিকাই এই 2023 বৰ্ষত আচৰিত ক্ষমতাৰে জীৱনত আগবাঢ়ি যাব। আপুনি জীৱনৰ বিষয়ে নতুন কিবা এটা জানিব পাৰিব, কিন্তু কিছুমান কামত আপুনি সাৱধান হ'ব লাগিব। 2023 বৰ্ষত বছৰৰ শেষলৈকে আপোনাৰ জীৱনত সকলো ঠিকেই থাকিব। শিক্ষাৰ ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাৰ এই বছৰটো ভালেই দেখা যায়। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব আৰু ভাল নম্বৰ লাভ কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনাৰ ভৱিষ্যত নিৰ্ণয় কৰিব। 2023 চনটোৱে আপোনাৰ বিবাহিত জীৱনত বহুত পৰিৱৰ্তন আনিব, কাৰণ বছৰৰ আৰম্ভণিতে বুধ ৰাশি আপোনাৰ সপ্তম স্থানত থাকিব। ইয়াৰ ফলত আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত মৰম ভালপোৱা বাঢ়িব, কিন্তু ইয়াৰ মাজতো সংগীৰ কিছুমান পৰিৱৰ্তন হ'ব, যাৰ প্ৰভাৱ আপোনাৰ বিবাহিত জীৱনত পৰিব পাৰে। এনে অৱস্থাত আপুনি বিবাহিত জীৱনটো সমাধান কৰি উপযুক্ত কৰি তুলিব লাগিব। আৰ্থিক দিশৰ পৰা 2023 চন ভালে দেখা যায়। এই বছৰত আপুনি শ্বেয়াৰ বজাৰৰ পৰা লাভৱান হ'ব। সম্পত্তিৰ সৈতে জড়িত বিষয়বোৰত সমাধান হ'ব। এই বছৰত আৰ্থিক দিশত মাৰ্চ মাহটো আপোনাৰ বাবে ভাল হোৱা দেখা যাব। দীৰ্ঘদিন ধৰি ৰৈ থকা ধন ঘূৰাই পাব। এই সময়ত আপুনি খৰচ কৰিব, কিন্তু আয়ৰ পৰিমাণ বৃদ্ধি পাব। কিন্তু এইটো বছৰত উপাৰ্জনৰ উৎস বৃদ্ধি কৰাত আপুনি সফলতা লাভ কৰিব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা 2023 চন সাধাৰণ হোৱা দেখা যায়। অৱশ্যে কঠোৰ পৰিশ্ৰম আপোনাৰ ব্যৱসায়ৰ বাবে লাভজনক হ'ব। এইটো বছৰত আৰ্থিকভাৱে আপুনি কিছুমান ডাঙৰ কৃতিত্ব পাব। আপুনি আপোনাৰ ব্যৱসায়ত অতি দ্ৰুত গতিত বৃদ্ধি কৰিবলৈ সুবিধা পাব। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি ঘৰৰ পৰা আঁতৰি যাব লাগিব পাৰে। কেৰিয়াৰৰ দিশৰ পৰা 2023 চনত আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত বহুতো ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাব। সহকৰ্মীসকলৰ সহায়ত আপুনি বহুতো সুযোগ পাব। ইয়াৰ ফলত আপোনালোকে বহুত উপকৃত হ'ব। এই বছৰ বৃহস্পতি আপোনালোকৰ ৰাশি দশম বংশৰ অধিপতি হ'ব আৰু বছৰৰ আৰম্ভণিতে আপোনাৰ ৰাশিৰ অষ্টম বংশত উপস্থিত থাকিব আৰু এপ্ৰিল মাহলৈ তাতে থাকিব। এই সময়ছোৱাত আপুনি বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। আপোনাৰ কৰ্মৰ প্ৰতি থকা নিষ্ঠাত আপোনাৰ বছ আপ্লুত হ'ব। এই সময়ত জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ পদোন্নতিৰ বিষয়ে চিন্তা কৰিব। প্ৰেমৰ ক্ষেত্ৰত 2023 বৰ্ষ ভালে দেখা যায়। 2023 চনত আপুনি প্ৰেম ৰোমাঞ্চক অভিজ্ঞতা লাভ কৰিব। আপুনি সংগীৰ সৈতে সময় কটাব পাৰিব। এই বছৰত আপুনি আপোনজনৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব। কাৰোবাক ভাল পোৱা সকলৰ বাবে এই বছৰটো নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ সৰ্বোত্তম। মহিলাসকলে এই বছৰটোত কঠোৰ শব্দ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। এই বছৰত আপোনাৰ পাৰিবাৰিক জীৱন বহুত ভাল দেখা যাব। আপুনি এই বছৰত সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। এই 2023 বৰ্ষৰ সম্পৰ্কৰ পৰা আৰ্থিক লাভ হ'ব। স্বাস্থ্যৰ দিশৰ পৰা 2023 বৰ্ষ ভাল হোৱা দেখা যায়। অৱশ্যে বছৰৰ আৰম্ভণিতে নিজৰ স্বাস্থ্যৰ কিছু যতন লওক। সৰু সুৰা শাৰীৰিক সমস্যা হ'ব পাৰে। এই সময়ছোৱাত আপুনি ছালৰ ৰোগত ভুগিব পাৰে। আপোনালোকৰ কঁকালৰ বিষ, জ্বৰ, দুৰ্বলতা আদি সমস্যা হ'ব পাৰে।